মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ চেনেল MH Maths Point লৈ আজি তোমালোকৰ ত্ৰিকোণমিতিক চেপ্টাৰটোৰ অৰ্থাৎ ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায়টোৰ 8.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 5 ৰ আলোচনা কৰিম আহা কোৱেশ্চন নম্বৰ 5 টো দিয়া আছে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাত হৈছে মুঠতে 6টা তোমালোকে জানা সেই 6টা অনুপাতৰ আমাক এটা অনুপাতৰ মান দিয়া হৈছে 13/12 তেতিয়ালে বাকি থাকিল 5টা অনুপাত আৰু এই 5টা অনুপাতৰ মান আমাক গণনা কৰিবলৈ দিছে তেতিয়ালে sec θ = 13/12 দিয়া আছে অৰ্থাৎ θ এটা সূক্ষ্মকোণ হ'ব যাৰ বাবে আমি কি কৰিছো এটা ছবি ABC এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো ABC এটা সমকোণী ত্ৰিভুজ আঁকি লৈছো যাৰ A কোণটো ধৰি লোৱা হল θ এটা সূক্ষ্মকোণ A কোণটোক θ কোণ বুলি ধৰি লোৱা হল ABC সমকোণী ত্ৰিভুজৰ B কোণটো হৈছে সমকোণ তো হা আমি লিখিম ধৰা হল সমকোণী ত্ৰিভুজ ABC angle B = 90 degree angle A equal to theta আৰু angle C দুটা সূক্ষ্মকোণ তোমালোকে নিশ্চয় বুজি পালা থিতা এটা সূক্ষ্মকোণ যেহেতু আমাক কোৱেশ্চনটোৰ পৰাই বুজি পালো sec θ = 13/12 দিয়া আছে গতিকে ABC সমকোণী ত্ৰিভুজ লৈছো ইয়াৰ B কোণটো সমকোণ A কোণটো θ বুলি নামকৰণ কৰিছো মই ধৰি লৈছো A কোণটোৱে হৈছে θ সূক্ষ্মকোণ আৰু লগতে C কোণটো সূক্ষ্মকোণ হয় এবাৰ আমাক দিয়া আছে sec θ = 13/12 দিয়া আছে sec θ = 13/12 sec মানে আমি কি বুলি জানো সমকোণী ত্ৰিভুজ এটাৰ sec অনুপাতটো হৈছে দুটা বাহুৰ অনুপাত কোন দুটা বাহুৰ অনুপাত তোমালোকক সদায় কৈ আহি আছো যে ত্ৰিকোণমিতিক অনুপাত sin cos tan সিৰিয়ালি লক ভূক লঘু cos মানে হৈছে ভূক অৰ্থাৎ ভূমি বাই কৰ্ণ আৰু cosৰ বিপৰীতটো হৈছে sec তেতিয়ালে ভূক তাৰ উল্টাটো হ'ব কভু অৰ্থাৎ কৰ্ণ বাই ভূমি তো এই সমকোণী ত্ৰিভুজটোৰ কৰ্ণ হ'ব AC অৰ্থাৎ সমকোণৰ সন্মুখৰ বাহুটো আৰু ভূমি হ'ব AB কাৰণ A কোণ উৎপন্ন কৰা বাহুটোৱে হৈছে ভূমি তেতিয়ালে sec মানে আকৌ কৈছো cosৰ বিপৰীত cosটো হৈছিল ভূক তাৰ উল্টাটো কভু কৰ্ণ বাই ভূমি কৰ্ণ হৈছে AC বাই ভূমি AB ইকুৱেল টু হৈছে 13/12 এবাৰ AC আৰু AB দুটা বাহুৰ অনুপাত 13/12 দিয়া আছে AC আৰু AB ৰ একচুৱেল মান পাব লাগিলে আমি এটা ধ্ৰুৱক কে ধৰি লম এটা ধনাত্মক সংখ্যা এটো ধৰি লোৱা হল তেতিয়া আমি পাম AC লভত আছে লভত 13 আছে অৰ্থাৎ ওপৰটো 13 আছে 13 AC = 13 তাৰ হৈতে k এটা লিখিবা আৰু AB = 12k মই পূৰ্বৰ ভিডিঅত তোমালোকক বুজাই দিছো কি দৰে AC = 13k হ'ব আৰু AB = 12k হ'ব এবাৰ AC বাহুৰ মান 13k ছবিটোত লিখি লম আমাৰ বুজাত সুবিধা হ'ব 13k আৰু AB হৈছে 12k এবাৰ মন কৰা ত্ৰিভুজটোৰ দুটা বাহুৰ মান আমি পালো তৃতীয় বাহু BC ৰ মান পোৱা নাই এবাৰ BC ৰ বাহু মানটো আমাক উলিয়াব লাগিব কাৰণ ত্ৰিকোণমিতিক অনুপাত আটাইকেইটা ওলাব লাগিলে আমাক BC বাহুৰ মানটো লাগিব এবাৰ পাইথাগোৰাছৰ সূত্ৰ মতে ত্ৰিভুজৰ দুটা বাহুৰ মান থাকিলে আনটো বাহুৰ মান আমি উলিয়াব পাৰো পাইথাগোৰাছৰ এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ অৰ্থাৎ AB স্কয়াৰ যোগ BC স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ অৰ্থাৎ AC স্কয়াৰ লিখিব পাৰো পাইথাগোৰাছৰ সূত্ৰ মতে ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ সমান কৰ্ণ স্কয়াৰ এইবাৰ আমাক BC বাহুৰ মানটো নাজানো গতিকে BC সমান চিহ্ন এফালে অকলে থলো আনফালে ৰুটভাৰ চিহ্নটো বহিব কাৰণ BC ত থকা স্কয়াৰ অৰ্থাৎ বৰ্গ চিহ্নটো লেখা নাই আনফালে বৰ্গমূল চিহ্ন বহিব আনফালে আছে কি AC স্কয়াৰ
আৰু ইফালে থকা ab স্কয়াৰটো আনফালে গলে মাইনাস ab স্কয়াৰ হ'ব এবাৰ মান আমি বহুৱাম ac মানে 13k হোল স্কয়াৰ মাইনাস ab মানে হৈছে 12k হোল স্কয়াৰ দিস ইকুয়াল টু 13k স্কয়াৰ তেতিয়ালে 169k স্কয়াৰ হ'ব minus 144k square. To b equal আমি পাওঁ 25k square. বর্গমূল ললে 25 এর বর্গমূল 5 আর k square এর বর্গমূল k অর্থাৎ bc বাহুর মানটো আমি 5k পালো ছাত্র ছাত্রী সকল বুঝি পাই আছে নিশ্চয় খুব ইম্পর্টেন্ট অঙ্ক হয় এবাৰ আমি তিনিটা বাহুৰ মান সমকোণী ত্ৰিভুজটোৰ যেতিয়া পাই গলো এবাৰ ত্ৰিকোণমিতিক অনুপাত আমি আটাইকেইটাৰ মান উলিয়াই লব পাৰো কিদৰে উলিয়াম লক ভুক লঘু মাত্ৰ sin cos tan ক্ৰম অনুসাৰে sin cos tan লক ভুক লঘু এই ফৰ্মুলাখিনি মনত থাকিলেই তোমালোকে আটাইকেইটা ত্ৰিকোণমিতিক অনুপাতৰ মান লিখিব পাৰিবা এতিয়া তো এটাকে আমাক চেক দিয়া আছিল বাকি আটাইকেইটা ত্রিকোণমিতিক অনুপাত লাগে তেতিয়ালে আমি sin প্ৰথমতে উলিয়াম sin থিটা থিটা মানে এংগল a কোণটোক থিটা বুলি কোৱা হৈছে sin থিটা ইকুৱেল টু sin মানে লক লম্ব বাই কৰ্ণ লম্ব কি আছিল bc a কোণ আপেক্ষে bc লম্ব বাই কৰ্ণ ac ইকুৱেল টু bc মানে আমি 5k পাইছো 5k বাই AC 13k k দুটা ক্যান্সেল হ'ব 5/13 থাকিব 5/13 অর্থাৎ sin থিটা ইকুয়াল টু পালো sec থিটা দিয়া আছিল আমি sin থিটা পালো এনেকৈ আমি বাকি অনুপাত বিলাক উলিয়াম cos থিটা এবাৰ cos থিটা ইকুয়াল টু cos মানে কি কৈছিলো লক ভুক ভূমি বাই কৰ্ণ ভূমি হৈছে ab বাই কৰ্ণ AC This is equal to AB বাহুৰ মান 12k 13k k দুটা ক্যান্সেল হলে 12/13 আমি পালো sin cos পালো এবাৰ tan লিখিম tan থিটা ইকুয়াল টু লম্ব বাই ভূমি লম্ব BC বাই ভূমি AB This is equal to BC হৈছে 5k AB 12k আমি মানসমূহ পাইছো 5/12 k দুটা ক্যান্সেল হল sin cos tan পালো এবাৰ আমি cosec লিখিম cosec থিটা ইকুয়াল টু cosec টু জানা সাইনৰ বিপৰীত cosec হৈছে সাইনৰ বিপৰীত তোমালোকক পূৰ্বে কোৱা হৈছে cosec সাইনৰ বিপৰীত হয় গটিকে sin হৈছে লক লম্ব বাই কৰ্ণ তাৰ উলটাটো তেতিয়ালে কৰ্ণ বাই লম্ব হ'ব কৰ্ণ AC বাই লম্ব BC this equal to AC ৰ মান 13k BC ৰ মান হৈছে 5k this equal to 13/5 cosec পালো এবাৰ আমি cot লিখিম cot লিখবলৈ আমাৰ বাকি আছে cot থিটা ইকুৱেল টু cot মানে হৈছে tan ৰ বিপৰীত আমি cot ৰ কথা মনত পেলাম tan ৰ বিপৰীত তেতিয়াল tan টু কি আছিল লকভক লভ অৰ্থাৎ লম্ব বাই ভূমি তাৰ বিপৰীত ভূমি বাই লম্ব ভূমি হৈছে 12 AB বাই BC ভূমি বাই লম্ব AB equal to 12k by BC equal to 5k k দুটা ক্যান্সেল হল 12/5 তো এনেদৰে ছাত্ৰ ছাত্ৰী সকল আমি আটাইকেইটা 1 2 3 4 5টা এটা ত্ৰিকোণমিতিক অনুপাত আমাক দিয়া আছিল বাকি 5টা ত্ৰিকোণমিতিক অনুপাত আমি উলিয়াব সক্ষম হৈছো তো ছাত্ৰ ছাত্ৰী সকল নিশ্চয় তোমালোকে বুজি পাইছা পৰৱৰ্তী কোৱেশ্চন নম্বৰ 6 ৰ বাবে চাই থাকিবা মোৰ MH ম্যাথছ পইণ্ট